হেল্ল' গাইজ মানে মোৰ অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ নিশ্চয় আশা কৰোঁ সকলোবোৰ ভালে আছে পোনপ্ৰথমে আপোনালোকক মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ যিহেতু বহুত দিন হৈ গ'ল ভিডিঅ' আপলোড কৰা নাই বহুত দিন মানে 3-4 দিন হৈ গ'ল ভিডিঅ' আপলোড কৰা নাই আৰু 2024 চনৰ নতুন বছৰটোলৈ সকলোকে মই মানে অভিনন্দন জনালোঁ যাতে অহা 24 চনটোৰ সকলোবোৰ দিন যাতে সকলোৰে ভালে যায় আৰু যেহেতু আজি ভাবিছোঁ আপোনাৰ লগৰজনৰ তালৈ যাম কমলাবাৰী আৰু আপোনালোকক আমাৰ গাঁৱৰ পৰা ইত্যাদি কৰি এনেকৈ সৰু মানে মাজুলীৰ কিছুমান বস্তু এক্সপ্ল'ৰ কৰাম যিহেতু মই মাজুলী ব্লগ বহুত কম দি থোৱা আছে মানে মোৰ চেনেলত চ' আজি আমাৰ অলপমান গাঁৱৰ পৰিৱেশ আৰু যিহেতু কমলাবাৰী যাম ভাইজানৰ ওচৰত অলপমান কিছুমান আপোনালোকক সুন্দৰ মাজুলীৰ পৰিৱেশ দেখাইছোঁ আজিৰ মানে ব্লগটো আজি সৰু হ'ব বেছি দীঘল নহয় বাকী আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব বলক তেন্তে দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ দেখিছে একদম সুন্দৰ বাবা মহাদেৱ শ্ৰীকৃষ্ণ সকলোখিনি যিহেতু এফালে মই সুন্দৰ মন্দিৰ এভাগ বনাই থোৱা হৈছে জয় শিৱৰাম যিহেতু এইখনেই মোৰ ফাৰ্মৰ এইটোৱে ফাৰ্মৰ ঘৰটো থকা ঘৰটো যিহেতু টঙি ঘৰ আৰু এইবিলাক যে ওপৰত টিংবিলাক দেখিছে চব বান্দৰ আহি পেলাই জঁপিয়াই পেলাই চব টিংবিলাক বেয়া কৰি দিলে আৰু এখন বিচনাত সুন্দৰকৈ শুব পাৰি আৰু এইখন সুন্দৰ এখন গ্লাছো আছে যিহেতু এই গ্লাছখন বহুত মেমৰিজ আছে কেৰেলাৰ পৰা আনিছিলোঁ মোৰ দাদা এজনে গিফ্ট কৰিছিলে কেৰেলাৰ পৰা অনা হয় আজি প্ৰায় 10-12 বছৰ হ'ল সুন্দৰকৈ গ্লাছখন আছে একো বেয়া হৈ যোৱা নাই বাকী আমাৰ দেশৰ যুঁজাৰু এফালে কনকলতা বাইদেউ আছে দেখিছে সুন্দৰকৈ আৰু বাকী ঘৰটো এইটোৱে সুন্দৰকৈ আপোনালোকক আকৌ বাহিৰৰ পৰিৱেশটো মই দেখাই আছোঁ কি ক'ব উপায় নাই যিহেতু তলা লগাব লৈছোঁ আৰু নহ'লে কিছুমান মানুহ আছে তলা চলা নামাৰিলে বহুত ফাৰ্মৰ ঘৰটো আহি লেতেৰা কৰি গুচি যায় মানে সেইটো কাৰণে আগতে তলা লগোৱা নাছিলোঁ এতিয়া তলা লগাইছোঁ আৰু উপায় নাই বেয়া পালোঁ সেইটো কাৰণে তলা কিনি আনিছোঁ কালি একদম নতুন ডাবুল লক তেতিয়া তলা মাৰিম সুন্দৰ মোৰ চাংঘৰটো যিহেতু চাবিটো আপোনাৰ তলত পৰি গৈছিলে এইটো চাবিটো ক'ত লুকুৱাই থৈ যাম চাব দেই কেনেকুৱা ষ্টাইলত ধুনীয়াকৈ আপোনাৰ ইয়াত ভৰালোঁ ধুনীয়াকৈ ইয়াত ভৰাই পেলাই এই গুণাৰটো এনেকৈ কৰিব লাগিব এনেকৈ কৰি লাহেকৈ দুবাৰ পৰিলে বে এতিয়ালৈকে কি মানে এনেকৈ ধুনীয়াকৈ কাপোৰখন দি দিব তেতিয়া কোনো গম নাপায় যিহেতু আপোনাৰ মোৰ টঙি ঘৰৰ ভিউটো আপোনালোকক এই বাঁহখিনি মানে একচুৱেলি আপোনাৰ কি ক'ম আৰু যিহেতু আপোনাৰ আমাৰ হৈছে তেহেঁতৰ ঘৰটো ভাঙি আছে সেইটো কাৰণে তেহেঁতৰ ঘৰ বনাব সেইটো কাৰণে যিহেতু বাঁহ ইয়াত আপোনাৰ ভুলুকা বাঁহ কাটি আছোঁ আৰু যিহেতু সেইটো চাইডে আপোনাৰ জাতি বাঁহ কাটি থোৱা হৈছে 30ডাল বাঁহ কাটি থৈছোঁ যিহেতু তেহেঁতৰ ঘৰলৈ সুন্দৰকৈ লৈ যাব লাগিব আৰু সেইফালে দেখিছে যিহেতু আজি কাপোৰকেইখন মেলি দিছোঁ সুন্দৰকৈ ৰ'দত বহুত মানে সেমেকি গৈছিলে কাপোৰকেইখন আৰু যিটো মই এইটো ঘৰ দেখিছে যিহেতু ব্ৰইলাৰ পুহিবৰ কাৰণে সুন্দৰকৈ বনাই থৈছোঁ বাকী সেইফালে টেণ্টটো ৰ'দত দি থৈছোঁ চাওক না এইটো দেখিছে টেণ্টটো তাত যিহেতু ৰ'দত দি থৈ দিছোঁ এইকেইদিন আপোনাৰ মানে টেণ্টটো পূৰা সেমেকি গৈছিলে বাকী আৰু এফালে গোল নেমু কমলা টেঙা নেমু গছ আৰু এইকেইজোপা নাৰিকল পুলি সুন্দৰকৈ ডাঙৰ হৈছে দেখিছে নাৰিকল পুলি মই 10টা ৰুইছিলোঁ যিহেতু 10টাৰ ভিতৰত আপোনাৰ 7টামানহে বাচিলে বাকী 2টা আপোনাৰ ডেড বডি হৈ গ'ল বাকী আপোনাৰ এফালে সুন্দৰ এজোপা মধুৰিআম পুলি আৰু এইফালে তামোল চামোল আছে যিহেতু মোৰ ফাৰ্মখন মজাই হয় বেছি বৰ এটা বেয়া নহয় বাৰু বেলেগে কি পায় নাজানো মইতো থাকি মেলি ইয়াত বহুত বেছি ভাল পাওঁ বাদ বাকী আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক ঘৰত কিবা এটা খাই মই মজাকৈ কমলাই বাৰীলৈ বুলি ৰাইডটো কণ্টিনিউ কৰোঁ কি বস্তু গোল নেমু মোৰ ফাৰ্মৰখিনি গোটেই আপোনাৰ পৰি গেলি এটা বেয়া হৈ গ'ল লৈ আহিবিগৈ আকৌ গৈ পেলাই বহুত লোকচান হ'ল গোল নেমুখিনি মোৰ বাৰীত এনেই গেলি গ'ল চব ভাত হ'ল নি বেয়া ভোক লাগিছে মই এতিয়া আহি পেলাইহে খাম এতিয়া নাখাওঁ ঐ চাৰ্লি হেলা ক'ত উঠিছ চাৰ্লিয়ে কালি মোক পূৰা আঁচুৰি দিলে ক'ত তই বোকা লগাইছ গাত থত অভদ্ৰ ইয়াক খাবলৈ দিলি নে কিবা এটা ভণ্টি
এই বেলেগ ভাত চাত কেইটামান দি দে, সেইকেইটা খাই পেট নভৰে ইয়াত। যিহেতু একদম কেমেৰাটো যিহেতু চাৰ্জ নাই দেখিছে, সুন্দৰকৈ এতিয়া কেমেৰাটো চাৰ্জ কৰি লোৱা হ'ব অলপমান। 360টো আপোনালোকক মজা 360 ভিউ দেখাব লাগিব, যিহেতু কেমেৰাটো চাৰ্জ কৰি লওঁ। হা এই হাতত পিন্ধিলোঁ। যিহেতু আমাৰ ঘৰৰ একদম মুখৰ আগত 10 আহি পালেহি, কি কাৰণে নাজানো, কোনোবা পেচেণ্ট চেচেণ্ট আহিছে নেকি চাগে। কোন আহিছ মা? तेरे ख्यालों हम पीते ये रातें दिल मेरा मांगे यही दुआ। ব্ৰেকফাষ্ট আমি এতিয়া ডালিম খাম, সুন্দৰকৈ চাৰ্লিকো খাম দেই। ডালিম চাৰ্লি ডালিম খাবা? ৰ'বা দেই তোমাকো দি আছোঁ। চাৰ্লিকো কেইটামান দি দিওঁ ডালিম, চাৰ্লিও খাব। চাৰ্লিয়ে ডালিম নাখায়। চাৰ্লি ডালিম নোখোৱা তুমি? খোৱা, পানী খোৱা, পানী খোৱা। পানী খোৱা চাৰ্লি। ডালিম নোখোৱা তুমি? যিহেতু আপোনাৰ সেইটোৱে হৈ গ'ল আমাৰ গাঁৱৰ ৰাস্তা। এইফালে দেখিছে এখন আমাৰ বৰ নামঘৰৰ গেট হয়, আৰু অলপমান আগতে আমাৰ চাৰিআলি বাট আছে। যিহেতু মই আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো আপোনালোকক সুন্দৰকৈ 360ত এটা ভিউ দেখাইছোঁ। 360 ভিউটো চাওকচোন কেনেকুৱা লাগে আপোনালোকে আগত। অ' ভালেই। চকা বন্ধ বুলি কোৱা শুনিছিলোঁ। চকা বন্ধ মানিছে, ৰাইজে মানিছে, যিহেতু অসমত দুৰ্ঘটনা এক্সিডেণ্ট বহুত হৈছে। আজি 2-4 দিনৰ আগতে গোলাঘাটৰ এক্সিডেণ্টটোৱে গোটেই অসম কঁপাই দিছে। আৰু যিহেতু একদম ৰাস্তাত গাড়ী মটৰবিলাক দেখাই নাই চকা বন্ধ বুলি কোৱা কাৰণে। নাজানো আৰু দেই, ৰাইজে মানিব লাগে। মই এটাই জানো, ৰাইজে মানিব লাগে। ফাইনেলি যিহেতু মই আহি আপোনাৰ আমাৰ এখন উত্তৰ কমলাবাৰী সত্ৰ পাই গ'লোহি। আপোনালোকে বহুতে চাগে চিনি পায় উত্তৰ কমলাবাৰী সত্ৰ। মই যিহেতু আপোনালোকক 360ত সুন্দৰকৈ ইয়াৰ পৰিৱেশটো দেখাইছোঁ। এবাৰ আপোনালোকে পৰিৱেশটো চাওক কেনেকুৱা লাগে। এইটো মেইন এণ্ট্ৰেঞ্চ, আপোনাৰ সত্ৰলৈ যোৱা মেইন এণ্ট্ৰেঞ্চ হৈ গ'ল এইটো। যিহেতু এজোপা সুন্দৰ বকুল গছ আছে, বহুত ডাঙৰ, বহুত বেছিয়ে ডাঙৰ হয় এজোপা বকুল গছ। আৰু দেখিছে এইফালে দোকান বজাৰ আছে, যিহেতু তাত সুন্দৰকৈ লিখা আছে উত্তৰ কমলাবাৰী সত্ৰ বুলি। যিহেতু দেখিছে সেইফালে উত্তৰ কমলাবাৰী সত্ৰ, যিহেতু একদম মেইন গেটখন আপোনাৰ সেইফালে আছে, যিহেতু ভিতৰলৈ সোমাই যাব পৰা। বাকী এইফালে এইটো আপোনাৰ সুন্দৰকৈ শংকৰদেৱ কৃষ্টি সংঘ, যিহেতু আপোনাৰ ইয়াত মানুহ চানুহ আহিলে ৰেষ্ট চেষ্ট কৰিব পাৰে ধুনীয়াকৈ, আলহী চালহী। শ্ৰী শ্ৰী কমলাকান্ত দেৱ গোস্বামী ক্ষেত্ৰ হয়। বাকী মই সুন্দৰকৈ আপোনালোকক 360ত ভিউ দেখাইছোঁ, ভিউটো এক্সপ্ল'ৰ কৰক। মজাকৈ 360 ভিউ চালে কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু এইফালে দেখিছে উত্তৰ কমলাবাৰী সত্ৰ অতিথিশালা, যিহেতু আপোনাৰ ইয়াত বাহিৰৰ আলহী আহিলে সুন্দৰকৈ বহি পাৰে। যিহেতু আপোনাৰ ইয়াত পূৰ্বতৰ সন্ত মণিকাঞ্চন 2023 মাজুলী, আপোনাৰ ইয়াত সিদিনা কোনোবা এজন আহিছিলে আমাৰ আনন্দ মিশ্ৰ ছাৰ, যেতিয়া পদত্যাগ কৰিছিলে সুন্দৰকৈ আপোনাৰ ইয়াত দৰ্শন কৰিব আহিছিলে। দেখিছে উত্তৰ কমলাবাৰী সত্ৰ আপোনাৰ, যিহেতু আপোনাৰ
এইখন সত্ৰৰ বহুত বেছিয়ে নাম আছে। আপোনালোকে আহিব, সুন্দৰকৈ দৰ্শন কৰিব, যিহেতু ইয়াৰ ৰাসলীলা, মুকলি ৰাসলীলা চাই বহুত বেছি ভাল লাগে। আৰু এইফালে এইটো যিটো ফিচাৰী আছে, যিহেতু আপোনাৰ তাতে এইটো কিবা এটা আপোনাৰ তাত হেৰি দেখাইছিলে, মই পাহৰি গ'লোঁ। বাকী এইফালে এইটো যিটো ডাঙৰ দেখিছে, এইটো মুকলি প্ৰেক্ষাগৃহ হয়, যিহেতু তাত আপোনাৰ ইয়াৰ কিবা কিবি মিটিং চিটিঙৰ পৰা ধৰি ডাঙৰ ডাঙৰ কিবা কিবি আপোনাৰ প্ৰগ্ৰেম হ'লে তাতে পতা হয়। বাকী ভিডিঅ'টো কণ্টিনিউ কৰক আপোনালোকে। যিহেতু আপোনাৰ কালি ৰাতি মানে চাৰ্লিয়ে মোক অকণমান ৰাতি লগত শুওঁতে ইয়াত আপোনাৰ নখ লগাই দিলে। যিহেতু আপোনাৰ কুকুৰ হয় ন, আপোনাৰ ধৰিব নোৱাৰে, পাছলৈ প্ৰব্লেম দিব পাৰে। সেইটো কাৰণে যিহেতু চিভিলত দেখাই ভেকচিনটো লৈ লওঁ ভাবিছোঁ। তাকো ভেকচিন দিয়া আছে, কিন্তু উপায় নাই, ভেকচিনটো লৈ লওঁ ইয়াতে, দেখাই লওঁ আৰু ডক্টৰে কি কয়। বয়স আপোনাৰ 26। ফাইনেলি যিহেতু আপোনাৰ দেখিছে ইয়াত সুন্দৰকৈ মই টিকেটটো কৰি লৈছোঁ। যিহেতু দাদাই সুন্দৰকৈ টিকেটটো মোক লিখি দিছে, মই এইফালে আপোনাৰ বেজীটো লৈ ল'ম ভাবিছোঁ আৰু নাজানো কি হয়। আপোনাৰ চৰকাৰী চিভিলৰ কাম সদায় চৰকাৰীয়ে হয়। যিহেতু এটা বেজী ল'বৰ কাৰণে মই ইয়াত এঘণ্টাৰ পৰা ৱেইট কৰি আছোঁ। ডক্টৰ ইজনৰ ওচৰলৈ যাওঁ, সিজনৰ ওচৰত পঠাই, সিজনৰ ওচৰত পঠাই, মানে মাথাটো বেয়া হৈ গৈছে। ধুনীয়াকৈ কাগজখন জেৰক্সটো কৰি লওঁ। এইফালে আমাৰ বৰ্তাই জেৰক্স কৰি দিব ধুনীয়াকৈ, তাৰপাছত আৰু বেজী ল'ব লাগে। আৰু আচলতে আপোনাৰ প্ৰাইভেটত লোৱাই ঠিক আছে, এইবোৰ চৰকাৰী মেডিকেললৈ হাতকৈ। ফাইনেলি একদম যিহেতু সুন্দৰকৈ আহি মেমৰ ওচৰত পাই গ'লোহি। এতিয়া মেমে মোক ধুনীয়াকৈ বেজীটো দিব। যিহেতু আপোনাৰ ডক্টৰৰ ওচৰত টিকেট বনাব লাগে, ইয়াতে টিকেট চিকেট সুন্দৰকৈ বনাই ল'লোঁ। এতিয়া ধুনীয়াকৈ মেমে বেজীটো দিব। মেম ধুনীয়াকৈ দি দিব দেই। ঠিক আছে। এইটো মোৰ আহি আপোনাৰ কমলাবাৰী চাৰিআলি পাই গ'লোহি। যিহেতু আপোনাৰ ইয়াৰ পৰা কমলা আধা কেজি লৈ লওঁ, কমলা খাব লাগিব। দাদা কমলা আধা কেজি দিয়ক। সুন্দৰ সুন্দৰ পকা কল, এইফালে চেনি কল, এইফালে পূৰা ফুল নেচাৰেল আমাৰ যি মুঠতে খাবহে লাগে। আৰু যিহেতু আজি কমলাবাৰী চাৰিআলিটো একেবাৰে টোটেলি মানুহ নাই, যিহেতু চকাবনটো মানে ৰাইজে পালন কৰিছে আৰু পালন কৰিব লাগে। কিয়নো পালন কৰিব লাগে, যিহেতু আপোনাৰ অসমত ইমান ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈ আছে, আৰু যিহেতু ড্ৰাইভাৰ সন্থাই বন্ধ দিছে, সেইটো কাৰণে মানাটো মানে মই ভাবোঁ বেছি ভাল, মানে মানিব লাগে। এই টিঙৰ বাউণ্ডেৰীটো যে দেখিছে, এইটো আমাৰ যিহেতু মনীষা বেকাৰী আগফালে আছে। মনীষা বেকাৰী এইটো ফেক্টৰী হয়, যিহেতু আপোনাৰ এইফালে ফেক্টৰী বস্তু বনি আছে। আৰু এইটো হৈ গ'ল আপোনাৰ মিঠাই ফেক্টৰী। এইফালে সুন্দৰকৈ মিঠাই বনোৱা হৈছে। বাকী এইফালে ভাইজানতৰ একদম বেক চাইডে যিহেতু মোবাইলৰ টাৱাৰ এটাও আছে। বাকী মই আহিছোঁ এইটো ৰুমলৈ, যিহেতু ভাইজানৰ লগৰ এটা ৰুম হয়। মই মানে আহিছোঁ আৰু অলপমান বহি মেলি লওঁ কমলা টেঙা। এই ভিডিঅ'টো ভাবিছোঁ আপোনাৰ খতম কৰি দিওঁ, যিহেতু একদম বেজি চেজি লৈ আহিলোঁ, গাটো বহুত দুৰ্বল লাগি আছে। এতিয়া অলপমান শুম ভাবি আছোঁ, যিহেতু ইয়াৰ পৰা ঘৰলৈ গৈ অলপমান শুমগৈ। আৰু এইফালে কমলা টেঙা এটাও লৈছোঁ, কমলা চমলা খাম। আৰু ভাবিছোঁ মানে আজি ব্লগটো আপোনাৰ ইমানতে খতম কৰি দিওঁ। এনেই আপোনালোকক দেখালোঁ আৰু পৰিৱেশটো কি কৰোঁ, কি কৰিলোঁ, কি নকৰিলোঁ। বাকী ভাবিছোঁ আজি ভিডিঅ'টো আপোনাৰ ইমানতে খতম কৰি দিওঁ। যদি আপোনালোকে মোৰ আজিৰ এই ব্লগটো চাই ভাল পালে, লাইক কমেণ্ট, মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব। তেতিয়া মোৰ নিউ আপডেটবোৰ আপোনালোকে পাব, মই কি কৰোঁ কি নকৰোঁ। আজিলৈ বাই বাই, জয় আই অসম, শুভ ৰাতি। অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম। বাই বাই, জয় আই অসম।